হাই এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লে। আজি হৈছে মহাশিৱৰাত্ৰি আৰু আমি ওলাইছোঁ মন্দিৰত যাবলৈ। আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। গোটেই পল্টান যাই আছোঁ মন্দিৰত। চাওঁ জেঠিমা। এইটো আমাৰ গাঁৱৰ শিৱ মন্দিৰ। পূজা কৰা হৈ গ'ল আমাৰ, যিহেতু পূজা গধূলি 6টাৰ পৰাহে লাগিব, সেইকাৰণে ইয়াত পূজা গধূলিহে হ'ব। এতিয়া আৰু এনেই আমি পূজা কৰিলোঁ। এইফালে আমাৰ সুন্দৰী হাই। মন্দিৰৰ পৰা আমি এতিয়া আহিলোঁ ঘৰত, আৰু আজি যিহেতু ব্ৰত আছে, বেলেগ একো নাখাওঁ, আমি দিনটো চাই খাই থাকিম। দেউতা বিজি খালাৰ লগত। আমি আহি আছোঁ ঘৰত, চাৰিওফালে আন্ধাৰ। চাওক, ভিডিঅ'ৰ কাৰণে ফ্লাছ জ্বলাই লৈছোঁ আমি। একদম আজিলৈ এইখিনিয়ে, বাই বাই।